গাইজ গোলাঘাটৰ এসময়ৰ ভাইৰেল প্লেচ মেলুহালে আজি যাওঁ বলক। গাইজ আজি হ'ল বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। পিছে বিশ্ব পৰিৱেশ দিৱস বুলি ঘৰতে থাকি চাচি পুলিয়ালৈকে বাৰীত ৰুওঁ বলক। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ এভৰিৱান, মই বিকাশ। জুবিনদাৰ নাহৰ পুলিটোৰ কাষতে এই পুলিটো ৰুই দিছোঁ। গছ পুলিটো ৰুই হ'ল, বৰ্তমান মই গা চা ধুই ওলাই আহিছোঁ। এতিয়া যাওঁ মেলুহালৈ বলক। আৰু টাৰ্জনক মানে বহুত দিন হ'ল, মানে 20 দিন হ'ল অলমষ্ট মই ষ্টাৰ্টো দিয়া নাই। কুকুৰ চাই টাৰ্জনক লৈ যাওঁ। পিছে মেলুহা পাই গ'লোহি দেই গাইজ অলমষ্ট 2 বছৰৰ পাছত মই আহিছোঁ মেলুহালৈ। বলকচোন মেলুহাখন এতিয়া কেনেকুৱা হৈছে বা চাওঁ। যান্ত্ৰিকতাৰ মাজত থাকি যদি অশান্তি পাইছে, অকণমান যদি নেচাৰৰ মাজলৈ আহিব বিচাৰে তেতিয়া আপোনালোকে আহিব পাৰে মেলুহালৈ।